নমস্কাৰ শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু শিক্ষক বন্ধুসকল। আজি কণ ল'ৰা ছোৱালীক আমাৰ লিটিল স্কলাৰবোৰক কেনেকৈ আমি এলফাবেট লিখাৰ আৰম্ভণি কৰিম, এই ক্ষেত্ৰত বহুতৰে কনফিউজন হয় যে আমি ক'ৰ পৰা আৰম্ভ কৰিম এলফাবেট লিখাৰ। গতিকে এই ক্ষেত্ৰত মই কিছু কথা ক'ব ওলাইছোঁ। প্ৰথমতে মন কৰিবলগীয়া কথা যে আমি এলফাবেট লিখাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক আমি এলফাবেটৰ লগত চিনাকি কৰাই ল'ব লাগে। তেওঁলোকে যাতে প্ৰতিটো আখৰ তেওঁলোকে চিনি পায়, দেখাৰ লগে লগে কোনটো কি আখৰ ক'ব পাৰে সেইটো অলপ মনোযোগ দিব লাগে। দ্বিতীয় কথা যে আমি প্ৰথমতে কেপিটেল লেটাৰহে শিকাব লাগে। প্ৰথমতে আমি স্মল লেটাৰলৈ যাব নালাগে। গতিকে আহক আৰম্ভ কৰোঁ। যে প্ৰথমতে আমি এৰ পৰা ষ্টাৰ্ট কৰিব নালাগে। প্ৰথমতে আমি কিছুমান ৰেখা অংকন কৰা শিকাব লাগে। তাৰ ভিতৰত প্ৰথমটো ৰেখা হৈছে, ধৰি লওক আমি প্ৰথমতে ৰেখাও সিহঁতে আঁকিব নোৱাৰে। গতিকে প্ৰথমতে আমি কি কৰিম, এনেকে দুটা ফুট দি তাৰপিছত এই ৰেখা দুটা আমি সংযোগ কৰিব দিম। এনেকে সংযোগ কৰিব দিম। এইটো আচলতে এটা ভাৰ্টিকেল লাইন, কিন্তু সিহঁতক ভাৰ্টিকেল লাইন নকৈ সিহঁতক ষ্টেণ্ডিং লাইন বুলি ক'ম আমি। তেতিয়াহ'লে সিহঁতে বেছি আমোদ পাব। ষ্টেণ্ডিং শব্দটোৰ লগত যিহেতু ইতিমধ্যে পৰিচয় হয় ল'ৰা ছোৱালী, আৰু ষ্টেণ্ডিং মানে থিয় হৈ থকা, গতিকে এইটো সিহঁতৰ লগত অলপ পৰিচিত শব্দ। ভাৰ্টিকেল শব্দটো কোৱাতকে ষ্টেণ্ডিং ক'লে বেছি সিহঁতে আমোদ পাব। চাব, এনেকে আমি যদি এনেকে ডট দি দিওঁ, সিহঁতে এনেকে সংযোগ কৰিব নোৱাৰে। চাব, এনেকে কৰি দিব। চাব, এনেকে সংযোগ কৰি এনেকে আঁকি দিব। তাৰপিছত এনেকে সংযোগ কৰিব সিহঁতে নোৱাৰে। গতিকে এইটো বাৰে বাৰে প্ৰেক্টিচ কৰাব আপুনি। এনেকে দুটা ডট দি দিব, তাৰপিছত সংযোগ কৰিব দিব। তাৰপিছত সিহঁতক নিজে নিজে আঁকিব দিব। এনেকে ষ্টেণ্ডিং লাইন এটা আঁকা, ষ্টেণ্ডিং লাইন এটা আঁকা, ষ্টেণ্ডিং লাইন এটা আঁকা। এনেকে ষ্টেণ্ডিং লাইন আঁকিলে আঁকোতে চাব, এইটো নিজে এটা এলফাবেট হৈ গ'ল, নিজে এটা লেটাৰ হৈ গ'ল। এইটো হৈছে আই। গতিকে ষ্টেণ্ডিং লাইন আঁকিবগৈ এটা আখৰে হৈ গ'ল। গতিকে আচলতে আমি ইয়াৰ পৰা আৰম্ভ নকৰি আইৰ পৰাহে আমি এলফাবেট লিখা আৰম্ভ কৰিব লাগে। গতিকে আৰু এইটো লিখাৰ লগে লগে বহুতখিনি লেটাৰৰ পাৰ্ট হৈ গ'ল। চাব, পিৰ হৈ গ'ল, বিৰ হৈ গ'ল, এনেকে বহুত লেটাৰৰ পাৰ্ট হৈ গ'ল। গতিকে অভিভাৱক তথা সন্মানীয় শিক্ষাগুৰুসকল, প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীক এটা ষ্টেণ্ডিং লাইন আঁকাৰ শিকাব লাগে। ইয়াৰ দ্বাৰা আৰম্ভ কৰিব লাগে। গতিকে প্ৰথমতে এ লেখা বা কাৰ্ভ থকা আখৰবোৰলৈ যাব নালাগে। ধন্যবাদ।